Hi friends, good morning. কি খবৰ আপোনালোকৰ আৰু মোৰ খবৰ ভাল আমাৰ চোতালৰ পানীখিনি শুকালে এতিয়া ৰাতিপুৱা 8:50 বাজি আছে আৰু মোৰ ছোৱালী দুজনী স্কুল যাবলৈ ৰেডি হৈছে আমাৰ সকলোৰে ব্ৰেকফাষ্ট হৈ গল এতিয়া মই স্কুলত লৈ যাম ছোৱালী দুজনীক তো মই পটককে ৰেডি হও আৰু এয়া মই ৰেডি হৈ গলো আৰু এতিয়া আমি যাও স্কুললৈ বলা যাও এখেতে গাড়ী লৈ ৰাস্তাত ৰখি আছে আৰু আমি এতিয়া ৰাস্তাত যাও ছোৱালী দুজনী স্কুলত থলো আৰু আমি এতিয়া কৰবা ঘুৰব যাবা না বাজাৰ ঘৰৰ বাজাৰ কৰিব যাও হয় এইটো সময়টো বজাৰ কৰাৰে সময় ঘৰৰ বজাৰ কৰিব লাগিব তো যাবা না বাজাৰত গৈ আছো আৰু মোক অলপ বহাই থৈ কেনে হি গল এটা দোকানত সেইফালে খন দোকানত এইটো দোকানত গৈছে আৰু আহি আছে আহিলে আমি যাও বজাৰ কৰা হল আৰু এতিয়া আমি ঘৰলৈ গৈ আছো বাপ ইমান গৰম কেনেকে যে বজাৰ কৰে মানুহে বাপৰে ভিৰ মানুহৰ আৰু মাছৰ গন্ধ কেনে লাগিল বজাৰত আহি মই আজি ফাৰ্ষ্ট আহিছো বজাৰ কৰিবলৈ আৰু কষ্ট বৰ কষ্ট গম পাইছে না এতিয়া বজাৰ কৰা কিমান কষ্ট পাইছো বৰষুণটা আহতে জোৰে আহিল ন জোৰকে আহিব আমাৰ পানীখিনি শুকাইছে আৰু কি জানি আৰু হয় নেকি যেনেকে বৰষুণ বাঢ়িছে অলপ যোৱাকালি বৰষুণ অলপ বাঢ়িছে এইটো ঈদৰ সময় ঈদগাহ এইটো ঈদগাহ হয় পিছপিনে ঈদগাহ ইয়াতে ঈদৰ নামাজ হয় আৰু বহুত পানী আছিলে পুখুৰী বিলাকত পানী কমি গৈছে আৰু এয়া চাওক ইটা পাৰি দিছে আৰু কাঠ এনেকে ৰাস্তা এটা বনাই দিছে আমি এনেকে বৰ্তমানলৈকে অহা যোৱা কৰি আছো আৰু পানী এইখিনি পানীও নাছিলে কিন্তু কালিৰ পৰা যিহে বৰষুণ দি আছে এইবোৰ সব বৰষুণৰ পানী জমা হৈ আছে এতিয়া আহি পালো আৰু ঘৰ আহি পালো আৰু চেঞ্জ কৰিলো আৰু মোৰ সৰুকে অলপমান ভোক লাগিছে কিবা অলপ খাই লও খাই কেনে অলপমান কাম আছে কামখিনি কৰো কৰি কেনে আহি আছো আৰু আহি পালে ছোৱালী দুজনী এয়া এক্সাম কেনেকা হল তোমাৰ ভাল হৈছে আৰু তোমাৰ এক্সামটো 30 তাৰিখে শেষ ন আনায়াৰ এক্সাম শেষ আজি আনায়া কেনেকা লাগি আছে তোমাৰ আজি এক্সাম ভাল হৈছে নে ভালকে লিখিছা আজি এক্সাম শেষ তোমাৰ আৰু আজি মোৰ মা আহিছে আৰু মা মাছ কুটি আছে এয়া হাই এইফালে লেতেৰা পানী সৰু মাছ কাটি আছো সৰু মাছ এইটোৰ সৰু মাছ ফেভৰেট সদায় খাব পাৰে সৰু মাছ ই যদি সদায় দিও সদায় খাব
ইয়াতে হৈ আছে দালি, এয়া দালি হৈ আছে ইয়াতে, আৰু ইয়াতে হৈ আছে ভাজি, লেচেৰা ভাজি, লেচেৰা ভাজি, আৰু এয়া মাছ বনাম, আৰু সেইফালে চানা মাছ, আৰু এইটো হ'ল মোৰ দাদাৰ ল'ৰা, মোৰ ভাতিজা। এতিয়া সব কাম বন হৈ গ'ল, গা পা ধোৱা, খোৱা লোৱা হৈ গ'ল, আৰু আজি আনায়া টিউশ্যন নাযায়, তাইৰ আজি এক্সাম শেষ হৈছে, তো ঘৰত ৰেষ্ট ল'ব। ৰুহানা টিউশ্যন যাব বাপেকৰ লগত, আৰু এতিয়া অলপ ৰেষ্ট লওঁ। এনেও কঁঠাল খাইছোঁ, কঁঠাল খোৱাৰ পিছত টোপনি লাগে, কিবা গাটো এলাহ এলাহ লাগি থাকে, তো মোৰো এলাহ এলাহ লাগি আছে বৰ্তমান, অলপমান শুম। বাই বাই।